হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে বহুত ডাঙৰ এটা ইনফৰমেশ্যন লৈ আহিছোঁ, কাৰণ বহুতে সুধি আছিলে যে অৰুণোদয় ফৰ্ম কেনেকৈ ক'ৰ পৰা পাম বা এপ্লাই হৈ আছে নেকি। গোটেই ডাউট এইটো ভিডিঅ'ত ক্লিয়াৰ হৈ যাব, আৰু আপোনালোকে সেইটো এপ্লাই কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলো তথ্য এইটো ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ আঁচনি ৰিলেটেড, জব ৰিলেটেড ইনফৰমেশ্যনসমূহ পাবলৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তেতিয়া আপোনালোকে সেই আপডেটটো পাই থাকিব। হওক এতিয়া ভিডিঅ'টো আৰু এতিয়া সচৰাচৰ চলি থকা কথাটো হ'ল বা খবৰটো হ'ল যে অৰুণোদয় আঁচনি কেনেকৈ এপ্লাই কৰিব লাগে। এতিয়া যিহেতু বহুতে অনলাইনত এপ্লাই কৰি আছে, কিন্তু কিছুমানে আকৌ কৈ আছে যে অনলাইনত এপ্লাই কৰিছে কিন্তু এতিয়ালৈ টকা পোৱা নাই। চ' কৰিছিলোঁ মানে এতিয়ালৈ টকা পোৱা নাই। চ' সেই টকা কেনেকৈ লাভ কৰিব পাৰি সকলো কথা এইটো ভিডিঅ'ত জনাম। চ' শুনক, আপোনালোকে যদি অনলাইনত এপ্লাই কৰিছিলে তেতিয়াহ'লে সেই অনলাইনত এপ্লাই কৰাত আপোনালোকৰ কোনো ধৰণৰ অৰুণোদয় স্কীমৰ কাৰণে আপোনালোকে এপ্লাই কৰা নহয়। সেইটো হৈছে অকল অভিযোগ দিয়াহে হয়, গ্ৰিভেঞ্চ হয়। চৰকাৰক অভিযোগ দিয়া যে মই অৰুণোদয় আঁচনিৰ কাৰণে পাবলগীয়া ব্যক্তি, কিন্তু মই এতিয়ালৈ সেই আঁচনিটো পোৱা নাই। চ' মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে যে যোনটো BPL কাৰ্ড যাৰ আছে, যাৰ BPL কাৰ্ড হিতাধিকাৰী, সিহঁতে সকলোৱে লগতে অৰুণোদয় আঁচনি পাব লাগিব বা দিয়া হ'ব বুলি। চ' সেইটো কাৰণে আপোনালোকে কৰিব লাগিব অফলাইন এপ্লাই, আৰু আপোনালোকৰ ডকুমেণ্টছ লাগিব। আপোনাৰ BPL কাৰ্ড থাকিব লাগিব, লগতে আপোনাৰ একাউণ্ট বেংক পাছবুকখন থাকিব লাগিব। বেংক পাছবুকখন আকৌ আধাৰ লিংক কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ যোন অৰুণোদয়ৰ টকা সেই টকা আপোনালোকে লাভ কৰিব। সেই গোটেইকেইটা যদি আপোনালোকে ক্লিয়াৰ হৈ আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য। চ' সেইটো কৰাৰ পাছত আপোনালোকে ফৰ্মখন ক'ত পাব, এইটো ডাঙৰ এটা বিষয় বা প্ৰশ্ন আপোনাৰ মনত। চ' সেই ফৰ্মখন আপোনালোকে DC অফিচত বা ব্লকত নহ'লে পঞ্চায়তত যোগাযোগ কৰিব পাৰে। তাত আপোনালোকে কৰ্মচাৰীসকলক সুধিব যে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই চলি আছেনে। যদি চলি আছে আপোনালোকে সেই ডকুমেণ্টছ কেইখন লৈ যাব, লৈ গৈ আপোনালোকে তাত ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ যোনটো ফৰ্মখনত আপোনালোকক চহী কৰিব দিব। চহী কৰাৰ পাছতহে আপোনালোকৰ যোনটো অৰুণোদয় স্কীম সেইটোৰ কাৰণে আপোনালোকৰ এপ্লাই হৈ যাব। চ' সেইটো কৰাৰ পাছত আপোনালোকে নিশ্চিন্ত মনে থাকিব। নেক্সট যোনটো ইলেকশ্যনৰ পাছতে আপোনালোকৰ যোনটো অৰুণোদয় টকা 1250 টকা, সেই টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। সেই ইনফৰমেশ্যনটো আপোনালোকক জনাবলৈ ভিডিঅ'টো বনালোঁ, কাৰণ বহুতে সুধি আছিলে ফৰ্ম পোৱা নাই, ক'ত পাম, কি কথা, কি ডকুমেণ্টছ লাগিব, অনলাইন হ'বনে অফলাইন। চ' সকলো কথা এইটো ভিডিঅ'ত মই ভাবোঁ ক্লিয়াৰ হৈছে আপোনালোকৰ ডাউট। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু আপোনালোকৰ যোনটো অৰুণোদয় স্কীম যোনে নেকি পোৱা নাই সিহঁতলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে খবৰটো গম পায় আৰু সেই আঁচনিৰ সুবিধাটো ল'ব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই। জয় আই অসম।